নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু এছএমএছ ইউটিউব চেনেল। বন্ধুসকল, আজি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা 2020ৰ বিষয়ে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ HSLC 75% লৈ পাছ কৰিছে সেই সকলক চৰকাৰৰ ফালৰ পৰা কি দিয়া হ'ব, লেপটপ দিয়া হ'ব নে নহয় আদি সকলো ডিটেইলছ এই ভিডিঅ'টোত জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, যোৱাকালি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HSLC পাছ কৰিছে 75% লৈ সেই সকলক অইনবাৰৰ দৰে কোনো ধৰণৰ কম্পিউটাৰ দিয়া নহয়, তাৰ পৰিৱৰ্তে 20,000 টকাকৈ সিহঁতৰ একাউণ্টত দিয়া হ'ব। 30 আগষ্টৰ ভিতৰত সিহঁতৰ একাউণ্টত পইচাসমূহ দি দিয়া হ'ব আৰু অনলাইন যোগে সিহঁতে আবেদন কৰিব লাগিব। সেৱাৰ ফালৰ পৰা এটা ব্যৱস্থা কৰি দিব আৰু সেইটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বেংকৰ ডিটেইলছ আৰু সিহঁতৰ মাৰ্কশ্বিটৰ কপি দি এপ্লাই কৰিব লাগিব আৰু সিহঁতৰ একাউণ্টলৈ 20,000 টকাকৈ আহিব। আৰু বন্ধুসকল, 2019ৰ যিসকলে বৰ্তমানলৈ লেপটপ পোৱা নাই সেইসকলক লেপটপে দিব, কিন্তু সেইসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ বাবে মই বেলেগকৈ এটা ভিডিঅ' বনাম। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।